হাই গাইজ নমস্কাৰ লগতে স্বাগতম জনাইছোঁ। বাজিছে ৰাতিপুৱাৰ 3:30 যাবলৈ ওলাইছোঁ ফুৰিবলৈ বুলি ভাবিছে নেকি? মানে যাবলৈ ওলাইছোঁ মই ডিউটিলৈ। বাছত যাব লাগিব যিহেতু টাইমো হৈ গ'ল বাছ আহিবলৈ। আহি পাই বাইকখন পাৰ্কিঙত ভৰাই দিলোঁ ধুনীয়াকৈ। ইয়াত আকৌ চিকিউৰিটি থাকে, এতিয়া নায়েই দেখোন। এতিয়া অকলে ৰখি থাকিবলগীয়া হৈছে বাছ অহালে। বাছো আহি গ'ল, এতিয়া গৈ থাকোঁ আৰু কামৰ জেগালৈ। আহোঁতে প্ৰায় ৰাতিপুৱাই হ'বলৈ হ'ল। ফাইনেলি এতিয়া গাড়ীখনলৈ আহি পাই গ'লোঁ। আহি পাই ডিউটিলৈ বুলি ওলাইও গ'লোঁ। ৰাতিপুৱাতেই ডিউটিলৈ গৈ থাকোঁতে দেখিলোঁ বৰ দুখ লগা এক্সিডেণ্ট এটা। মনতে বৰ বেয়া লাগিলে। ৰাতিপুৱাতে ওলাই আহি মানুহজন মৃত্যু সাবটিবলগীয়া হ'ল। ফাইনেলি আহি আমাৰ কামৰ জেগা লোকেশ্যন পাই গ'লোহি। আহি পাই প্ৰথমতে চিকিউৰিটি গেটত চালানখন ৰিপৰ্টিং কৰি ল'ব লাগিব। এইফালে দেখিছে গাড়ীখনত স্কেনাৰ এখন লাগি আছে। স্কেনাৰখনত চিকিউৰিটি স্কেন কৰিলে গাড়ীখন এণ্ট্ৰি হৈ যায়। ফাইনেলি গাড়ীখনো এণ্ট্ৰি হৈ গ'ল। এতিয়া দেখিছে লোড কৰা পইণ্টত গাড়ীখনো লগাই দিলোঁ। এতিয়া সেইফালে লগৰজনো ৰেডি আৰু ময়ো ৰেডি। গাড়ী চাৰিও লোড কৰা হৈ গ'ল। এতিয়া আহিলোঁ আমি দুইটাক গাহৰি বনাম বুলি, কাৰণ দুপৰীয়া সাঁজটোতো খাবই লাগিব। গাহৰি পাই ঠিকছে ভাতটো খাই দিলোঁ। এতিয়া দেখিছে শুই থাকিবলগীয়া হৈছে। শুই উঠিয়ে আকৌ উভতনি যাত্ৰা আৰম্ভ কৰি দিলোঁ। ফাইনেলি আহি পালোঁ আমাৰ ডিকমৰ আনলোডিং ষ্টেচন। অফিচলৈ আহিবলগীয়া হৈছিলে। আকৌ অফিচত দেখিছে ইমান ধুনীয়াকৈ ফুলগছবোৰ সজাই থৈছে। আপোনালোকক বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ফাইনেলি গাড়ীখন আনলোডিং কৰা পইণ্টতো লগাই দিলোঁ। গাড়ীখনো খালী হৈ গ'ল আৰু লগৰ এটাৰ লগত কথা পাতি আছিলোঁ যে আজি ৰাতি খানাটো কি খাম। লগৰটোৱে ক'লে আজি খিচিৰিকে বনাই দিওঁ, খিচিৰি খাবলৈ মন গৈছে যিহেতু। খিচিৰি বনায়ো হৈ গ'ল আৰু ভোক লাগি আছিলে যিহেতু পটাপট খাবহে লাগে। খাই বৈ শুই থাকিব লাগিবতো। আজি ভিডিঅ'টো ইমানেই আছিলে, বাই।